ভবা নাছিলো সপোনবোৰ এনেকৈ বাঁহ গছত ওলমি থাকিব বুলি। মানুহৰ সপোন বহুত ধৰণৰ থাকে, তাৰে ভিতৰত কিছুমান হৈছে এনেকৈ। এটা সময়ত স্কুলৰ এই সৰু বেগটো পিঠিত লৈ যাবলৈ আমনি লাগিছিল, কষ্ট লাগিছিল, আৰু এতিয়া গুড মৰ্নিং সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে খবৰ ভালে আছে। মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ দেৱালীৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো। আজি অলপ কমকে মাল লৈছো, কিয়নো আজি হ'ল দীপাৱলী, ঘৰতো বহুত বেছি কাম আছে, কিয়নো আজি কলগছ পুতিব লাগিব, অলপ ডেকৰেশ্যন কৰিব লাগিব ন, কলগছটো লাইট চাইট লগাব লাগিব, তো সেইবাবে ভাবিছো অলপ সোনকালে আজি কামটো ছুটি কৰি আহি যাওঁ। আজিৰ ভিডিঅ'টো বহুত বেছি ফানি এণ্ড এণ্টাৰটেইনমেণ্ট হ'ব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি পাৰে আপোনালোকে এটা লাইক কৰি দিব, কিয়নো আপোনালোকে কি কৰে মোৰ ভিডিঅ'বিলাক চাই কিন্তু এটা লাইক নকৰে, এটা লাইক কৰি দিব আৰু লগতে কমেণ্ট এটা কৰিব, ঠিক আছে? শ্বেয়াৰ কৰিব নালাগে। যাৰ ভিডিঅ'টো চাই ভাল লাগিব তেওঁ এনেও ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে শেষলৈকে ভিডিঅ'টো চাব। আহি পালো উত্তৰ পূৰ্বিল কালীবাৰী পদুম পুখুৰী কালী মন্দিৰত। আহি পালো পদুম পুখুৰী মা কালী মন্দিৰ, এইপিনে চাব পাৰে। ইয়াত যিহেতু কালী পূজা ন, তো ধুনীয়া আছে, তেওঁলোকে উদযাপন কৰি আছে, এইপিনে চাব পাৰে। এনে কি হ'ব? কেনে প্ৰগ্ৰাম হ'ব? লংগি নাচ মাৰবি? যিহেতু আজি হ'ল কালী পূজা, তো সেইবাবে তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন জাগাত কালী পূজা উদযাপন কৰি আছে। যদি মই কওঁ উত্তৰ পূৰ্বিলতে কালী পূজা বিশেষকৈ বেছিকৈ মানে, তো ভুল নহ'ব, কিয়নো যদি আপোনালোকে কেতিয়াবা উত্তৰ পূৰ্বিল চাইডত যায়, তো তাত আপোনালোকে এটা কথা নোটছ কৰিব, তাত কালী মন্দিৰ কেইখন আছে। আপোনালোকে তাত থকা মন্দিৰসমূহ চাই আপোনালোকে অনুমান কৰিব পাৰিব তাত কালী পূজা কেনেকৈ হয়। তো আৰু পাৰ্চেলকেইটা জল্দি দি আহি গৈছোঁ ঘৰত, আৰু আহি ভাবিছোঁ কলগছ কাম কৰিব লাগিব, পুতিব লাগিব, কিন্তু কপালখন ভাল আছে, এইপিনে চাব পাৰে চব ৰেডি কৰি থোৱা আছে, দেখিছেনে? খালি মানে ডেকৰেশ্যন অলপ কৰিব লাগে, সেয়াই আৰু হৈ গ'ল। তো কামটো মোৰ আচান হয়। ৰাস্তাৰ পিনে আহিছোঁ নহয়, সকলোৰে কলগছ পুতা হৈ গৈছে ভাই, দেখি বহুত মজা লাগিছে। ভিডিঅ' কৰা নাই, ৰাতি আৰামছে দেখাম। এইপিনে দেখিছে আমাৰ কলগছ, আমাৰ ঘৰ, আৰু আমাৰ কপালতে ইমান বোকা। আৰু এইপিনে চাব পাৰে কিডনী বেছি বম আনিছো ভাই, ইমান কষ্টৰ বম, দেখিছেনে? এইখন পৃথিৱীত একমাত্ৰ প্ৰাণী ময়ে আছো নেকি যে এতিয়ালৈকে বম ফুটাব ভয় খাওঁ। যিহেতু দিনে ঘৰত আহি গৈছো, তো এতিয়া ভাবিছো অলপ বজাৰৰ পৰা ঘূৰি আহো। মানে কি গম পাইছেই নহয়, পিঠিত থকা বেগটো নিকিনা দিনে দিব লাগিব, ৰাতি হলে পূজা হ'ব, কোনে ক'ত যাব কোনে জানে। আৰু এই বস্তুটো চিনি পাইছেনে আপোনালোকে? এই বস্তুটো হয়তো সকলোৱে চিনি নাপাব পাৰে, ময়ো প্ৰথমত চিনি পোৱা নাছিলো, এতিয়া অলপ চিনি পাইছো দিয়কচোন। 1 2 3 হেপী দিৱালী! বজাৰৰ পৰা আহি পাওঁতে সন্ধ্যা হৈ গৈছিলে, আৰু এইপিনে চাকি বাতিও জ্বলোৱা হৈ গৈছে। তো আপোনালোকৰ মনত আছেনে কিডনী বেছি আনা বমসমূহ ভাবিলো ফুটাই এলো। আৰু গুড মৰ্নিং গাইজ, এতিয়া এইপিনে চাব পাৰে 25 টু। আৰু ইমান সময় ফুচুৰ ফাচাৰ বম ফুটালো, এতিয়া ভাবিছো ডাঙৰ কিবা এটা কৰো, তো সেইবাবে দোকানত আহি ভাবিছো 25 শ্বট এইটোৱে উঠাই লৈছো। আৰু বৰ্তমান আমাৰ 25 শ্বট পুৰা ৰেডি কৰা হৈ গৈছে। এতিয়া পকৰত জুই লগাই দিম, এইটো লগত পকৰত জুই লগাম। নুফুটিলে পইচা নাই, মাক চিনি পোৱা নাই দাদা। আপোনালোকক যদি এনেকা মক্কেল কোনোবা দোকানীয়ে, ঠিক আছে মই কৈ আছো, দোকানীয়ে যদি মক্কেল বনাই এনেকা। একচুৱেলি বমটো যিমান দাম আছিলে সেই দাম মতে কামটো হোৱা নাই। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মোৰতো ভাই একদম বকৱাছ লাগিছে। धुले से आंचलों पे लग जाते সন্ধিয়াৰ পৰা যুঁজি আছো এই কলগছটো বম লগত ফুটাম বুলি। ৰমিও আনিলো, আলফা আনিলো, জগমগ আনিলো, এটা লগতো কাম নহল, আৰু এতিয়া আনিছো এইপিনে চাব পাৰে গ্ৰীণ আলফা বম না কি বম নাজানো। এই বমটোৰ লগত এতিয়া কলগছটো ভাঙিম। দুটা বমত একদম বাৰে কি কৰিছে, একদম অৱস্থা পুৰা বেয়া কৰি দিছে। চাওক কচম, এইটো চাওক, এইখিনি আহি কিনে তাৰ কিবা আহি কিনে মা কচম ফুলি আছে নেকি? ও ভাই সাব, কলগছৰ মাজত পুৰা ভিতৰত ইয়াত না, পুৰা আৰু ভিতৰত নাই আৰু ভিতৰত ঠেল, আৰু ভাগ গোটি কাল্টি মাৰ মানে ফুটিছে। ভাই সাব, এইপিনে চাব পাৰে কল আছিলে, কল কাটা হৈ গৈছে। আপোনালোকে আকৌ বেয়া কমেন্ট কৰিব। আমি লক্ষ্মী পূজা চুৰি কৰিছো। কি বলে তুমি? কি হৈছে? বুজা নাই কি হৈছে? বুজা নাই, আমি কীৰ্তন কৰিছি, তই কিয় ভিডিও কৰা নাই? মই ফস গয়া ছি। হ্যাঁ ওই
আৰু ইয়াত কলগছ আছে, ডেকোৰেশ্যন ভাল চাই কৰিছে। দিনত হ'লে বহুত বেছি ভাল লাগিলে হয়। ইমান কষ্ট কৰি ৰাস্তাৰ পৰা মাতি আনি খুৱাইছে, থেংক ইউ। এইটো একচুৱেলি এইটো বৰা বাটোৰ নেকি? ফেভৰেট হয় ভাই, সঁচা কথা কৈ দিওঁ, এইটো আমাৰ বঙালী ঘৰত কম বনায়। বড়ো ঘৰত, কছাৰী ঘৰত, আপোনালোকে বেয়া নাপাব আকৌ, কছাৰী মানুহৰ ঘৰত বা বড়ো মানুহৰ ঘৰত এইটো বেছি বনায়। মোৰ ঘৰৰ ওচৰে পাজৰে আছে নহয় বড়ো মানুহ এনেকুৱা, তেওঁলোকৰ ঘৰত বনালে ভাই মইতো আছোঁ, চবৰ আগত ময়ে থাকোঁ ভাই, বহুত মজা লাগে। আমাৰ ঘৰত বনাই, আপুনি আহি যাব আমাৰ ঘৰত বনাইতো। বনাই নেকি? হয়। মাতিবা পিছত মোক। আমাৰ ঘৰততো সদায় বনাই। হে? সদায়। নামাতো দেখোন মোক। পাহৰি গৈছো। অ' আচ্ছা। 7টা কলগছ পুতি কিনে ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে ভাই, বহুত মেহনত কৰিছে দেখিছেনে? এই পেণ্ডেলখনৰ মালিক এয়া তুমি কৰিছা নেকি? হে বুবুলি তুমি বনাইছা? ओह ये डेकोरेशन किसने किया? हाँ आपने किया? दो किसने किया? किसने किया? तुकु बोलो हैप्पी दिवाली। আমি ইমান কষ্ট কৰি খোজকাঢ়ি আহিছো, পাৰ্টনাৰ পাই লৈছো, পাৰ্টনাৰৰ টমটম লগত এতিয়া ঘৰত যাম। ঐ ভাই আজি চন্দন থাকাই আমাৰ কিমান কপাল ভাল হৈছে দেখিছনে? वाह क्या एक्टिंग कर रहा है। ঐ ভাই বিয়া কৰিছি না ভাই? আছে চালা ভাই হেপী হোলি, হেপী দিৱালী, থেংক ইউ সো মাচ আমাক আমি জানো কৰিছি না বেটা, জানো কৰিছি। এতিয়া এই লালটিনটো আকাশত উৰাম, জানো কিমান দূৰত যায়, তথাপিও প্ৰথমবাৰ জ্বলাই আছো আৰু এতিয়া চাওঁ আৰু কিমান দূৰত যায়, কেনেকৈ কি ভাল চাই। দেখো বন্ধ যাইতে রাখলো রে। চলো কৈছো নহয় জীৱনৰ প্ৰথমবাৰ এই বস্তুটো উৰাইছিলোঁ, কিন্তু নাজানো মূৰ্খ যেন, সেইকাৰণে গছৰ আগতে লগাই দিছিলোঁ। কি ক'ম আৰু ভাই, একদম মানে এইবিলাকে জানে কিন্তু ফুলাইছিলে, কিন্তু আমাৰ কথা মানা নাই। কৈছিলে নেকি মানিম বে? কমচে ক'ব লাগে না পথাৰৰ মাজত নেকি না জ্বলাব লাগে বুলি। একদম মানে বেয়া, মই কৈছো বেয়া লাগে। প্ৰথমটো আনিছিলোঁ চামগুৰিৰ পৰা, এতিয়া চামগুৰিত ফোন কৰিছোঁ, চামগুৰিত পোৱা নাই, এতিয়া আমি গৈ আছোঁ হাওৰাঘাট। ক'ত গৈছোঁ আমি? হাওৰাঘাট। আৰু তেওঁলোকে ইয়াত আমাৰ কাৰণে ৱেইট কৰিব, ৱেটিঙত থাকিব। তোমালোক থাকিবা নে নাই? এটা নহয় দুটা নহয়, এটা চাৰিটাকে আনি কেনে উৰাম মাক কাছে নি পোৱা নাই। ঠিক আছে, একদম মোৰ বাচনটো লৈ কেনে আহি পিনে চাব পাৰে। আমি এতিয়া যাম হাওৰাঘাট, লেটছ 5 মিনিটৰ পিছত লগ পাই। আৰু গাইছ আহি গ'লো হাওৰাঘাট, আহি পিনে চাব পাৰে চামগুৰিৰ বজাৰটো চব মৰি গৈছে, হাওৰাঘাটৰ মানুহকেইটা এতিয়াও জিন্দা আছে। এতিয়া হাওৰাঘাটৰ পৰা কিছুমান অলপ মাৰ্কেটৰ পৰা অলপ মানে ঘৰত যোৱা ৰাস্তা পিনে আহি গৈছোঁ, আৰু এতিয়া আমি ইয়াতে এটা আমি উৰাই যাম। বনগাঁও আৰু হাওৰাঘাটৰ মাজতে এইটো উৰাই আছোঁ। আপোনালোকৰ মাজত যদি কোনোবা দেখিছে এইটো উৰুৱা, তো এটা কমেণ্ট কৰিব, ভাল লাগিব ন? কমেণ্ট কৰিলে ভাল লাগিব। এতিয়া আমি এইটো উৰাম, ঠিক আছে বলক। এতিয়া ইয়াত মজা লাগিব ভাই, যেতিয়া ঘৰত যোনটো উৰাইছোঁ গছত গৈ কিনে লাগি গৈছে। এতিয়া গছৰ চিন্তা নাই ভাই, এতিয়া পুৰা খোলা মেদান উৰিব। ভালকে লগা হোৱা নাই। अभी गया मिशन सक्सेसफुल गाइस, मिशन सक्सेसफुल। আৰু গাইস তেওঁলোকক যেনেকা থৈ গৈছো সেনেকাই পোৱা নাই, এনেকাই পাইছো। জেকেট লগাই আহিছে, কিন্তু মই এনেকা একদম বাৰে ভাই সাহেব দেখিছে, একদম পুৰা মানে পল্টন ৰেডি আছে। এতিয়া উৰাম আৰু বলক, উৰাব লাগে আৰু ভাই, ইমান কষ্ট কৰি টাইম নাই এতিয়া। টাইম নাই, বলক দৰিয়া থাক। বুঝো জ্বলাইতে নেই। কৃষ্ণ উড়ে নাই